ডাৱৰ বিস্ফোৰণৰ ফলত অসমত বানপানী আকৌ হ'ব, বাৰে বাৰে হ'ব, প্ৰত্যেক বছৰেই হ'ব। চীন নতুবা পাকিস্তানে ডাৱৰৰ মাজত বোম দিলে, যাৰ বাবে ডাৱৰ বিস্ফোৰণ হ'ল। তাৰ ফলত অসমত বানপানী হ'ল বুলি কোনোবাই কোৱাৰ আগতে আপুনি জানি থওক যে ডাৱৰ বিস্ফোৰণ কিয় হয় আৰু অসমতে কিয় তাৰ প্ৰভাৱ বেছিকৈ পৰে। নমস্কাৰ প্ৰিয় দৰ্শক, ভেন্দি পাৰ্টিৰ অন্য এটা বিশ্লেষণাত্মক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ডাৱৰ বিস্ফোৰণ মানে ডাৱৰবোৰ বোমৰ দৰে ফুটি যোৱা নহয়। উদাহৰণস্বৰূপে আপুনি ধৰি লওক, আপুনি এটা সৰু ল'ৰাক গা ধুৱাই আছে। আপুনি এটা মগে বাল্টিঙৰ পৰা পানী লৈ ল'ৰাটোৰ গাত লাহে লাহে মগটোৱে পানী বাকি গা ধুৱাই আছে। কিন্তু সেই ল'ৰাটোক মগে পানী নাবাকি আপুনি যদি এক বাল্টিং পানী তাৰ গাৰ ওপৰত ঘপককৈ ঢালি দিয়ে, ল'ৰাটোৰ বাৰু অৱস্থা কেনেকুৱা হ'ব? সি হয়তো উশাহ নোপোৱা হৈ যাব। ঠিক তেনেদৰে ডাৱৰ বিস্ফোৰণটো তেনেকুৱাই। একে জেগাতে একে ঠাইতে অতিমাত্ৰা বৰষুণ হোৱাকে ডাৱৰ বিস্ফোৰণ বুলি কোৱা হয়। অসমত ডাৱৰ বিস্ফোৰণৰ ফলত বানপানী বাৰে বাৰে হ'ব বুলি মই এইবাবেই ক'লোঁ, ডাৱৰ বিস্ফোৰণ হয় পাহাৰীয়া অঞ্চল আৰু অসমখনক তিনিটা দিশৰ পৰাই পাহাৰেই আগুৰি আছে। 2011 চনৰ পৰা 20 চনলৈকে অসমত বছৰি গড়ে প্ৰায় এটাকৈ ডাৱৰ বিস্ফোৰণ হৈছিল। কিন্তু 2021 চনৰ পৰা 26 চনলৈকে গড়ে বছৰি প্ৰায় 4টাকৈ ডাৱৰ বিস্ফোৰণ হৈছে। এতিয়া আপুনি নক'ব আমাৰ কংগ্ৰেছৰ দিনত ডাৱৰ বিস্ফোৰণ হোৱা নাছিল, বিজেপিৰ দিনতহে হৈছে। চাওক, প্ৰকৃতিয়ে এটা ভাৰসাম্য বৰ্তাই চলি থাকে। আমি যে LP স্কুলত পঢ়িছিলোঁ, বৰষুণ হয়, বৰষুণৰ পানীখিনি সূৰ্যৰ তাপত বাষ্প হৈ উৰি যায়, আকৌ ডাৱৰ হয়, বৰষুণ হয়। আমি যে এনেকৈ পঢ়িছিলোঁ, আমি মানুহবোৰে প্ৰকৃতিৰ এই ছিষ্টেমটোতে ব্যাঘাত জন্মাইছোঁ, যাৰ বাবে প্ৰকৃতিৰ ভাৰসাম্য হেৰাই গৈছে। সহজ ভাষাত চমুকৈ যদি কওঁ, গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আমি যধে মধে গছবোৰ জানো কাটি পেলোৱা নাই? আমি যধে মধে জানো যান বাহনবোৰ চলোৱা নাই? এজন ব্যক্তিয়ে 7 ছিটাৰ গাড়ীখন চলাই জানো ঘূৰি ফুৰা নাই? যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিয়ে ডাৱৰসমূহ নিৰ্দিষ্ট সময়ত বৰষুণ হৈ পৃথিৱীলৈ পৰি যোৱাত বাধা প্ৰদান কৰিছে, যাৰ বাবে ডাৱৰবোৰ বেছিকৈ এটা জেগাতে থোপ খাই পৰিছে, বিশেষকৈ পাহাৰীয়া অঞ্চলত থোপ খাই পৰিছে। পাহাৰীয়া অঞ্চলতে ডাৱৰ বিস্ফোৰণ হ'ব, ভৈয়াম অঞ্চলত কেতিয়াও নহয়। পাহাৰীয়া অঞ্চলত ডাৱৰবোৰ থোপ খাই পৰে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ডাৱৰবোৰ নিৰ্দিষ্ট সময়ত বৰষুণ হৈ তললৈ সৰি পৰিব নোৱাৰে, যাৰ বাবে বহুত প্ৰেছাৰ সৃষ্টি হয়। আৰু যেতিয়া এক্সট্ৰিম লেভেলৰ তাত প্ৰেছাৰ সৃষ্টি হ'ব, ফুটি যায়, মানে ডাৱৰখিনি তললৈ সৰি পৰে। বুজি পাইছে আপোনালোকে? সেইটোকে ডাৱৰ বিস্ফোৰণ হয় বুলি কয়। প্ৰকৃতিখনৰ সুৰক্ষাৰ কথা যদি আমি চিন্তা নকৰোঁ, তেনেহ'লে ডাৱৰ বিস্ফোৰণৰ পৰা আমি কেতিয়াও বাচিব নোৱাৰোঁ। গোলকীয় উষ্ণতা বৃদ্ধি যিমানে বাঢ়িব, ডাৱৰ বিস্ফোৰণ সিমানেই হ'ব আৰু অসম প্ৰত্যেক বছৰেই ধ্বংস হ'ব, কাৰণ অসমৰ তিনিওটা দিশেই পাহাৰে আৱৰি আছে। বতৰ বিজ্ঞান কেন্দ্ৰইও ডাৱৰ বিস্ফোৰণৰ আগতীয়া আগজাননী দিব নোৱাৰে। ডাৱৰ বিস্ফোৰণৰ পৰা আমি পৰিত্ৰাণ পাব পৰা এটাই উপায় আছে, আমি গছপুলি ৰুব লাগিব, আমি পলিউশ্যনটো কমাব লাগিব। সেইটো অসম্ভৱ, এইটো কেতিয়াও হ'ব নোৱাৰে। ডাৱৰ বিস্ফোৰণৰ ফলত অসমত বাৰে বাৰে অসমৰ ৰাইজে জীয়াতু ভুগিবই।